আহিবলগীয়া নতুন আলহীৰ খবৰ লৈ আহিলোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব। ৰাতিপুৱা মানুহজনে ক'লে পাস্তা খাই বোলে, তাকেই পাস্তা বনাই দিলোঁ। ইফালে ল'ৰা খেলি আছে। মানুহজনো কামলৈ গ'ল আৰু ল'ৰা ইফালে গা পা ধুই শুই থাকিলে দেখিছেনে। তাৰপিছত মই ধুনীয়াকৈ গা পা ধুই ল'লোঁ। তাৰপৰা আজি ভাবিছিলোঁ মাত্ৰ আলু সিদ্ধ ভাতেই বনাম দেই। এয়া দেখিছেনে, পিঠাগুৰি অকণমান খুন্দিছিলোঁ ৰ'দত দিম বুলি, কিন্তু ৰ'দেই নাই জানেনে। তথাপিও মই তেনেকেই থৈ দিছোঁ, জাগা নাই যিহেতু। ল'ৰাই শুৱাৰ পৰা উঠিলে আৰু এয়া জুলি মাহীয়েকৰ লগত অকণমান খেলিলে দেই। তাৰপিছত ধুনীয়াকৈ কল এটা পিটিকি তাক মই খুৱাই ল'লোঁ। মই বনাইছিলোঁ আলু সিদ্ধ, কিন্তু এয়া দেখিছেনে এগালমান কিবা কিবি আহি গ'ল। মানে 3খন চব্জি খালোঁ মই আজি। মানে প্ৰথমতে 2খন দি গৈছিলে, তাৰপৰা আৰু এখন তৰকাৰী দি থৈ গ'ল। কি টেষ্টি খানা আছিলে। আলুকেইটা ভাতত এনেই দিলোঁ। তাৰপৰা ল'ৰাক খোৱালোঁ আজি অ'টছ আৰু ওলাই ল'লোঁ ধুনীয়াকৈ এফালে যাওঁ বুলি। ল'ৰাই মোক বাৰে বাৰে চাই আছে দেখিছেনে নাই। মই তাক ক'ৰবালৈ লৈ গ'লে সি একেবাৰে আমনি নকৰে জানেনে, বৰ ভাল পায়। তাৰপৰা দুটামান ফল মূল লৈ ল'লোঁ। সন্ধিয়া 5টামান বাজিল। মানুহজনে ভাত খাব আহোঁতেই থৈ আহিলগৈ আমাক দুটা। তাৰপৰা এয়া লগ পাই গ'লোঁ লগৰজনীক। তাৰমানে আমি একেলগে একেখন স্কুলতে কাম কৰিছিলোঁ। কম দিনৰ চিনাকি যদিও কিন্তু বৰ ভাল বান্ধৱী হৈ পৰিছিলোঁ। তাইৰে বোলো খবৰ লৈ আহোঁ বুলি আহিলোঁ আৰু। ল'ৰাই প্ৰথমতে কালৈকো নাযায়, যিহেতু প্ৰথমবাৰ আহিছোঁ আৰু ল'ৰা জন্মৰ পিছত তাৰ আগতে এবাৰ আহিছিলোঁ। আংকলৰ কোলাত কিন্তু লগে লগে গুচি গ'ল দেই, কিন্তু বৰ ফ্ৰী হৈ গ'ল অকণমান সময়তে আংকলৰ লগত। সিও একেবাৰে নেজ জোকাৰি খেলিবলৈ লৈছে মানে আৰু। আমাৰ ল'ৰাই পিছে অকণো ভয় নাই কৰা জানেনে, একেবাৰে জুমি চাইছে, খেলিছে আংকলৰ লগত, পেটৰ লগত। আংকল আন্টি ইমান মৰমীয়াল জানেনে, আৰু মৰমীয়াল মানুহবোৰ লগ পালে মোৰ বহুতেই ভাল লাগে, আপোনালোকেতো জানেই। ল'ৰাই শুই একেবাৰে যাবৰ সময়তহে উঠিলে। প্ৰায় 8:30 বাজি পাৰেই হৈছিল আমি আহোঁতে। তাৰপৰা ধুনীয়াকৈ মানুহজনৰ কামৰ জাগালৈ আহি পেলাই এইবোৰ কিনিলোঁ। গোটেইখন ধুনীয়াকৈ ঘূৰি চাই আছে। তাৰপৰা দুটামান বস্তু কিনি ঘৰলৈ ঘূৰি আহিলোঁ। বাৰু আজিলৈ বাই বাই।